নমস্কাৰ ফ্ৰেণ্ডছ, অসমৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাশ্যন কৰিম মষ্ট ইম্পৰ্টেণ্ট 20টাকে MCQ কুৱেশ্যনছ, যিকেইটা নেকি সকলো ধৰণৰ এক্সামত আহি থকা দেখা যায়। তেন্তে ব্লগচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকিব। আমাৰ প্ৰথম কুৱেশ্যন দিয়া আছে, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? অপশ্যনবোৰ দিয়া আছে দেৱেশ্বৰ শৰ্মা, আকবৰ হাইদেৰী, ভাস্কৰ বৰ্মন, কলনেল কিটিং। ইয়াৰ শুদ্ধ এনচাৰ হ'ব চি, ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যনত দিয়া আছে আমাৰ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে? অপশ্যনবোৰ দিয়া আছে দেৱেশ্বৰ শৰ্মা, আকবৰ হাইদেৰী, ভাস্কৰ বৰ্মন, কলনেল কিটিং। ইয়াৰ শুদ্ধ এনচাৰ হ'ব আকবৰ হাইদেৰী। এইখিনিতে মনত ৰাখিব গাইজ, বিষ্ণুৰাম মেধি আছিলে প্ৰথম অসমীয়া ৰাজ্যপাল, যিয়ে মাদ্ৰাছত ৰাজ্যপাল হৈছিলে, মাদ্ৰাছাত। কিন্তু আকবৰ হাইদেৰী হ'ল অসমৰ ৰাজ্যপাল, অসমৰ প্ৰথম ৰাজ্যপাল। নেক্সট কুৱেশ্যন দিয়া আছে, অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যনবোৰ দিয়া আছে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব শিৱসাগৰ। শিৱসাগৰ আছিলে আহোমসকলৰ ৰাজধানী চহৰ, যিখনত 600 বছৰ ৰাজত্ব কৰিছিলে আহোমসকলে। নেক্সট কুৱেশ্যনত দিয়া আছে আমাৰ জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিলে? অপশ্যনবোৰ দিয়া আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, ৰত্নধৰ সিংহ বা চুলিখপা, গৌৰীশংকৰ ভট্টাচাৰ্য, শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। ইয়াৰ শুদ্ধ এনচাৰ হ'ব এ, ৰুদ্ৰসিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহে তেওঁৰ মাতৃ স্মৃতিত জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল সাজিছিলে, তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত। নেক্সট কুৱেশ্যন দিয়া আছে অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিলে? অপশ্যনত দিয়া আছে 1901, 1864, 1979, 1886। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ডি, 1886 চনৰ পৰা অসমত মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন হৈছিলে। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে? অপশ্যনবোৰত দিয়া আছে বসন্ত দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ, বীৰপাল। ইয়াৰ শুদ্ধ এনচাৰ হ'ব বসন্ত দাস আছিলে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। মনত ৰাখিব গাইজ, বৰ্তমান বিধানসভাৰ অধ্যক্ষ হ'ল বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিলে? অপশ্যনবোৰত দিয়া আছে 1961, 1882, 1921, 1903। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ডি, 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিলে। নেক্সট কুৱেশ্যনত দিয়া আছে গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিলে? অপশ্যনবোৰ দিয়া আছে সত্যাগ্ৰহ, ভাৰত ত্যাগ, অসহযোগ, আনমান্য। ইয়াৰ শুদ্ধ এনচাৰ হ'ব বি, ভাৰত ত্যাগ আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিলে। নেক্সট কুৱেশ্যনত দিয়া আছে আমাৰ এছিয়ান গেমছৰ সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিলে? অপশ্যনত দিছে ভোগেশ্বৰ বৰুৱা, ভোগেশ্বৰ ডেকা, অনুপ ঘটক, আৰ.জি. বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক, ভোগেশ্বৰ বৰুৱা আছিলে এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে? অপশ্যনবোৰ দিয়া আছে লক্ষীসিংহ, চুহুংমুং, চুকাফা, প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক, লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। নেক্সট কুৱেশ্যন দিয়া আছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি? অপশ্যনত দিয়া আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব গ, অসম চিকিৎসা মহাবিদ্যালয়। আৰু মনত ৰাখিব গাইজ, অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ইণ্টাৰনেল চিটি অৱ ৰোমাঞ্চ বুলি কোনখন নগৰক কোৱা হয় বা জনা যায়? অপশ্যনবোৰত দিয়া আছে শিৱসাগৰ, যোৰহাট, গুৱাহাটী, তেজপুৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব তেজপুৰক অসমৰ ইণ্টাৰনেল চিটি অৱ ৰোমাঞ্চ বুলি জনা যায়। নেক্সট কুৱেশ্যনত দিয়া আছে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিলে? অপশ্যনত দিয়া আছে কামৰূপ, ডিমাপুৰ, শোণিতপুৰ, তেজপুৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব খ, ডিমাপুৰ আছিলে কছাৰীসকলৰ প্ৰথম ৰাজধানী। নেক্সট কুৱেশ্যন, প্লেয়িং টু উইন কোনে লিখিছিলে? অপশ্যনত দিয়া আছে ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, চাইনা নেহৱাল, ছানিয়া মিৰ্জা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব গ, চাইনা নেহৱাল আছিলে প্লেয়িং টু উইন লিখা মানুহ। নেক্সট কুৱেশ্যন দিয়া আছে তলৰ কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? অপশ্যনত দিয়া আছে হেলিৰ ধূমকেতু, বিয়েলাৰ ধূমকেতু, টাটলৰ ধূমকেতু, এটা নহয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক, হেলিৰ ধূমকেতুৱে 76 বছৰৰ মূৰে মূৰে এবাৰ দেখা যায়। নেক্সট কুৱেশ্যন,
নেক্সট কুৱেশ্যন দি আছে দৰঙী ৰাজবংশাৱলী কোনে লিখিছিলে অপশ্যনত দি আছে সুকুমাৰ বৰকাইত কবিৰাজ চক্ৰৱৰ্তী সূৰ্য খৰি দৈৱজ্ঞ অপৰ এটা নহয় ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক সূৰ্য খৰি দৈৱজ্ঞ আছিলে দৰঙী ৰাজবংশাৱলী লিখা মানুহ নেক্সট কুৱেশ্যন দি আছে হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে অপশ্যনত দি আছে দুৰ্লভ নাৰায়ণ প্ৰতাপধ্বজ হিন্দু ৰায় অপৰ এটা নহয় ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লৈছিলে হেম সৰস্বতীয়ে নেক্সট কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে অপশ্যনত দি আছে 1817 1824 1826 1926 1826 ইয়াৰ শুদ্ধ এনচাৰ হ'ব ঘ 1826 আৰু তাৰিখটো হ'ল 24 ফেব্ৰুৱাৰী মনত ৰাখিব নেক্সট কুৱেশ্যন মিৰ্জুমুলাই কেতিয়া অসমৰ আক্ৰমণ কৰিছিলে 1592 চন 1638 চন 1662 চন 1678 চন ইয়াৰ শুদ্ধ এনচাৰ হ'ব গ 1662 চনত মিৰ্জুমুলাই প্ৰথম অসম আক্ৰমণ কৰিছিলে নেক্সট কুৱেশ্যন নৰিয়া ৰজাৰ আহোম নাম কি আছিলে অপশ্যনত দি আছে চুৰামফা চুপুংমুং চুতেউফা চুটিংফা ইয়াৰ শুদ্ধ এনচাৰ হ'ব ঘ চুটিংফা আছিলে নৰিয়া ৰজাৰ আহোম নাম এইটো আছিলে আজি লাষ্ট কুৱেশ্যন চ' থেংক ইউ থেংকছ ফৰ ৱাচিং